মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক সোনা ক্লাছৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 10ৰ সমান্তৰ প্ৰগতি চেপ্টাৰটো আমি আলোচনা কৰিম। আৰু যিমান পাৰোঁ এই চেপ্টাৰটো মই সহজ সৰল ভাষাত আলোচনা কৰিম, যাতে তোমালোকে HSLC পৰীক্ষাত ইয়াৰ গোটেইখিনি সমাধান আৰামেৰে কৰিব পাৰা। লগতে এই চেপ্টাৰত তোমালোকৰ কমন প্ৰশ্ন কিছুমানো দি যাম, কিন্তু মই এইটো নকওঁ যে সম্পূৰ্ণ সেই প্ৰশ্ন আহিব। কিবা প্ৰকাৰে যদি তাৰ সংখ্যা যদি সলনি কৰি দিয়ে, কিন্তু কুৱেশ্যন একেধৰণৰ হ'ব। যদি তোমালোকে এই ভিডিঅ'টো ধুনীয়াকৈ চোৱা, তাৰ সমান্তৰ প্ৰগতিত যেনেকুৱা প্ৰশ্ন নাহক কিয় তোমালোকে সমাধান কৰিব পাৰিবা। আৰু ভিডিঅ'টো তোমালোকৰ বাবে যদি উপকৃত হয়, তেন্তে লাইক শ্বেয়াৰ কৰিবা। ব'লা আমি আমাৰ ভিডিঅ'টো বৰ্তমান আৰম্ভ কৰোঁ। আমাৰ ফাৰ্ষ্ট কুৱেশ্যন সমান্তৰ প্ৰগতিত এনেধৰণৰ হ'ব পাৰে, ধৰা 5,8,11 ... সমান্তৰ প্ৰগতিৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ নিৰ্ণয় কৰা। মানে প্ৰথম পদ আৰু সাধাৰণ অন্তৰ যদি নিৰ্ণয় কৰিবলৈ দিয়ে, তোমালোকে একো কৰিব দৰকাৰেই নাই। প্ৰথম পদ যিটো ফাৰ্ষ্টত দিয়া আছে সেই মানটোৱে হ'ব প্ৰথম পদ। প্ৰথম মানে ফাৰ্ষ্টৰটো, তো প্ৰথমত দিয়া আছে 5, তো প্ৰথম পদ হৈ গ'ল 5। আহি গ'ল সাধাৰণ অন্তৰ। সাধাৰণ অন্তৰ ওলাবলৈ কি কৰিবা? এই পাঁচফালৰ পৰা আগফালৰ মানটোক মাইনাছ কৰি দিবা। পাঁচফালৰ পৰা আগফালৰ বুলি ক'লে 11ৰ পৰা 5টো মাইনাছ কৰি নিদিবা। 8ৰ পৰা 5টো বা 11ৰ পৰা 5টো, মানে এটা ঘৰো জাপ মাৰি মাইনাছ কৰিব নালাগে। তোমালোকে 8ৰ পৰা 5ক মাইনাছ কৰিলেও হ'ব, বা 11ৰ পৰা 8টোক মাইনাছ কৰিলেও হ'ব, তেতিয়া সাধাৰণ অন্তৰ পোৱা যায়। তো আমি ইয়াত পাঁচফালৰ পৰা আগফালৰ মানটোক মাইনাছ কৰি দিলোঁ, এনচাৰ পালোঁ 8ৰ পৰা 5 গ'লে 3। তো এয়া হৈ গ'ল আমাৰ প্ৰথম পদ। প্ৰথম পদ কোনটো কম? যিটো ফাৰ্ষ্টত থাকিব। আৰু সাধাৰণ অন্তৰ কোনটো কম? এই পাঁচফালৰ পৰা আগফালৰ মানটোক মাইনাছ কৰি দিম। আমি নেক্সট প্ৰশ্নটো লৈছোঁ। আমাক এটা সমান্তৰ প্ৰগতি দিয়া আছে। এই সমান্তৰ প্ৰগতিৰ 11তম পদ নিৰ্ণয় কৰিব লাগে। এই সমান্তৰ প্ৰগতিৰ আমি 11তম পদ নিৰ্ণয় কৰিব লাগে। এতিয়া চোৱা, এতিয়া চাই লোৱা, যদি কিবা কাৰণে ধৰা আমাক সমান্তৰ প্ৰগতিৰে দিয়া আছে 3, 6, 9... তো আমাৰ সমান্তৰ প্ৰগতিৰ সূত্ৰটো হ'ল AN = A + n-1 × D। এটা বস্তুবিলাক অলপ চিনাকি হ'ব লাগিব। যিটো প্ৰথমত থাকিব সেই মানটোক আমি A বুলি ল'ম, অৰ্থাৎ ইয়াত ফাৰ্ষ্টত আছে 3, তো এইটো হ'ব আমাৰ A। তাৰপিছত আমি চিনাকি হ'ব লাগিব ডিৰ লগত। এতিয়া ডি কোনটো হ'ব? এই অলপ আগত যে কৰিছিলোঁ, পাঁচফালৰ পৰা আগফালৰ মানটোক যেতিয়া মাইনাছ কৰিম, তেতিয়া আমি পাম ডি। ডি চিনি পালোঁ। এতিয়া হৈ গ'ল এন। এন মানে কি? তম পদ। তম পদ যদি কুৱেশ্যনত কয় 11তম পদ, তো এন মানে 11। 25তম পদ, এন মানে হ'ব 25। 40তম পদ, তো এন মানে হ'ব 40। তো আমাৰ তম পদ বুলি যেতিয়াও ক'ব, মানে পদ মানে পদৰ সংখ্যা হৈ যাব আমাৰ এন। এন মানে পদৰ সংখ্যা ল'ম। যদি কুৱেশ্যনত কয় কিমানতম পদ নিৰ্ণয় কৰা, যদি আমাক প্ৰশ্নত কয় কিমানতম পদ নিৰ্ণয় কৰা, তো পদ মানে হৈ গ'ল এন, আৰু কিমান মানে নিৰ্ণয় কৰিবলৈ কৈছে। এই বস্তুটো পাজল নহ'বা, মনত ৰাখিবা। তো আমি যদি কৰি যাওঁ সলিউশ্যন, প্ৰদত্ত মানে দিয়া আছে, প্ৰদত্ত এ পিত এ মানে কোনটো কৈছিলোঁ? ফাৰ্ষ্টৰটো। ফাৰ্ষ্টত কি আছে? -2। তাৰপিছত কৈছিলোঁ ডি। ডি মানে কি? ডি মানে হৈ গ'ল পাঁচফালৰ পৰা এই আগফালৰ মানটোক আমি মাইনাছ কৰিম। তো পাঁচফালৰ পৰা মানে -6, আগফালৰ মানক মানে -2, আৰু আমি তাক মাইনাছ কৰিম, সেইকাৰণে মাইনাছ আৰু এডাল লাগি গ'ল। এতিয়া মাইনাছে প্লাছ দি দিলোঁ। এতিয়া মাইনাছে প্লাছে মাইনাছ কৰিলোঁ, 4 থাকিলে ডাঙৰ সংখ্যাৰ আগত মাইনাছ, কাৰণে মাইনাছ হ'লোঁ। এতিয়া আমি এ পালোঁ, ডি পালোঁ। এতিয়া কিমানতম পদ নিৰ্ণয় কৰিবলৈ কৈছে? 11তম পদ। কিমানতম পদ? 11তম পদ। আৰু পদ মানে হৈ গ'ল এন। চ' এন মানে হৈ গ'ল 11। আমি উলিয়াব লাগে A11, মানে 11তম পদ যিহেতু নিৰ্ণয় কৰিবলৈ কৈছে, আমি A11 নিৰ্ণয় কৰিম। আমি জানো যে
a11 ইকুৱেল আমি ফৰ্মুলা ইউজ কৰিম a প্লাছ n মাইনাছ 1 ইনটু d a মানে হৈ গ'ল -2 প্লাছ আছে প্লাছ n মানে 11 গম পাওঁ মাইনাছ আছে -1 ইনটু d লাগি আছে মানে পূৰণ হৈ আছে d মানে পালো -4 এতিয়া -2 11 পৰা 1 গ'ল 10 থাকিলে পূৰণ -4 এটা এই দুটা পূৰণ কৰিলো 10 4 গুণ 40 প্লাছে মাইনাছে মাইনাছ আৰু মাইনাছে মাইনাছে আমি এইটো কৰি দিম প্লাছ আৰু মাইনাছ চিন আছে মাইনাছ চিন দি দিম আমি নেক্সট প্ৰশ্নটো উঠাই লৈছো 5 পইণ্টৰ কোৱেশ্চন নম্বৰ 4 আৰু এই কোৱেশ্চনটো বেছি তোমালোকৰ বাবে ইম্পৰ্টেন্ট হ'ব এটা এই কোৱেশ্চনটো দিয়া আছে 3,8, 13, 18 এই সমান্তৰ প্ৰগতিটোৰ কোনটো পদ 78 কোনটো পদ পদ মানে হৈ গ'ল n আৰু কোনটো পদ মানে n টো আমি উলিয়াব লাগে সো অলপ আগত কলো আমাক ইয়াত লাগিব a কোনটোক লম যেটো ফাৰ্ষ্টত দিয়া আছে হেয়া হ'ব আমাৰ a তাৰপিছত আমাক লাগিব ইয়াত d মানে অন্তৰ কেনেকৈ পাম পাঁচ ফালৰ পৰা আগ ফালৰটো মাইনাছ কৰি দিম ওকে কৰি দিলো ইয়াৰ এনসাৰ পালো আমি 5 এতিয়া কোনটো পদ 78 টো দিয়াই আছে সো আমি an মানে পালো 78 কিন্তু কেই নম্বৰ ঘৰত আমি 78 আছে হেয়া গম না পাও সো n মানে দিলো কোৱেশ্চন মাৰ্ক সেম সূত্ৰ আমি জানো যে an ইকুৱেল a plus n minus 1 into d an মানে হৈ গ'ল 78 a মানে পালো 3 n মানে গম না পাও থৈ দিলো d মানে পালো 5 এতিয়া এটো প্লাস হৈ আছে এপ্লাই হৈ গ'ল মাইনাস হৈ গ'ল n minus 1 into 5 ইয়াক যেতিয়া মাইনাস কৰিলো থাকি গ'ল 75 এটো পূৰণ হৈ আছে এপ্লাই হলে হৰণ হৈ গ'ল n minus 1 এটা যেতিয়া হৰণ কৰিলো আমি 5 গুণ 5 5 2 থাকিলে 5 5 গুণ 25 থাকি গ'ল n minus 1 আমাক লাগে n ৰ মান তো ইয়াকে থৈ দিলো বাকিটো লৈ আহিলো তো n 1 টো এফালে মাইনাস হৈ আছে এপ্লাই হৈ গ'ল প্লাস তো 15 plus 1 is equal n so আমি n ৰ মান পালো 16 is equal n মৰমৰ ছাত্ৰ-ছাত্ৰী সকল এতিয়া আমি যেটো কোৱেশ্চন উঠাই লৈছো এয়া হৈ গ'ল 5 পইণ্টৰ কোৱেশ্চন নম্বৰ 7 আৰু এই কোৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন হয় কাৰণ এই কোৱেশ্চন প্ৰায় ৰিপিট হৈ থাকে এটা ধ্যান দিবা যদি তোমালোকক অলপ আগত জিমতে কৈ গলো 5 10 15 20 এনেকে যদি তোমালোকৰ সমান্তৰ প্ৰগতি যদি এটা দিয়া থাকে তাহলে ডাইৰেক্ট সিধা প্ৰথমটোকে তোমালোকে লৈ লবা a আৰু পাঁচ ফালৰ পৰা এই আগ ফালৰ মানটোক যদি মাইনাস কৰি দিও তেতিয়া পাই যাম আমি d কিন্তু যদি আমাক এনেকৈ দিলে বলে 12তম পদ আৰু 20তম পদ এনেকৈ যদি দি দিয়ে তেতিয়া হলে আমাৰ প্ৰথমটোহে আমি a বুলি লওঁ কিন্তু ইয়াত সিধা 12তম পদ দি দিলে আমি ইয়াত a টো নাপালো আকৌ যদি 12তম পদ দিয়া আছে তে 13তম পদৰ পৰা 12 টো মাইনাস কৰিলেহে আমি d পাম ডাইৰেক্ট 20 নম্বৰ পদৰ পৰা 12 নম্বৰ পদ বিয়োগ কৰিলে কেতিয়াও d নাপাও সদায় d পাবলৈ হলে 7 নম্বৰ পদৰ পৰা 6 নম্বৰ পদ মাইনাস কৰিব লাগিব বা 20 নম্বৰ পৰা 19 নম্বৰ মাইনাস কৰিব লাগিব বা 15 পৰা 14 মাইনাস কৰিব লাগিব এনেকৈ জপিয়াই পেলাই 20 নম্বৰৰ পৰা 12 নম্বৰ পদ মাইনাস কৰিলে আমি কেতিয়াও d নাপাও বা প্ৰথম পদ দিয়া নাথাকিলে আৰু d দিয়া নাথাকিলে তোমালোকে এতিয়া যিটো মেথড শিকাম হেমতে কৰিবা খালি মনত ৰাখিবা তোমালোক যে ইয়াত তোমালোকে যি দুটা মান দিয়া আছে ধৰা 11তম পদ বুলি দিলে তো আমি প্ৰদত্ত প্ৰদত্ত মানে দিয়া আছে এপিৰ মানে সমান্তৰ প্ৰগতি সো প্ৰদত্ত এপিৰ কি দিয়া আছে বলে 11তম পদ 38 হেতুক লৈ লোৱা 11তম পদ 38 ইয়াৰ পৰা এটা সমীকৰণ লৈ লোৱা 11তম পদ মানে আমি লিখিব লাগিছিল a plus n minus 1 তো n মানে পালো 11 11 পৰা 1 11 পৰা 1 যদি মাইনাস কৰো 10 থাকিব তো ডাইৰেক্ট আমি a plus 10 দি লিখি দিব পাৰিম
ইজ ইকুৱেল 38 এক নম্বৰ সমীকৰণ আৰু আমাক ক'লে 16তম পদ 16তম মানে পদ মানে আগৰ দৰে a16 ইজ ইকুৱেল 73 তো আমি যেনেকৈ 11 আছিলে 11তম পদ কাৰণে 10 দি ল'লোঁ ঠিক তেনেকৈ 16তম পদ আছে তো আমি ইয়াক ল'লোঁ 15 দি এইকেইটা কমাই দিলোঁ ইজ ইকুৱেল 73 2 নম্বৰ সমীকৰণ এতিয়া কি কৰিবা যেতিয়া দুটা মানৰ পৰা দুটা সমীকৰণ আমি পাই গ'লোঁ তেতিয়া কি কৰিবা 2 নম্বৰৰ পৰা 1 নম্বৰ মাইনাছ কৰি দিবা বা 1 নম্বৰৰ পৰা 2 নম্বৰ মাইনাছ কৰি দিবা নিজৰ ইচ্ছা ইয়াৰ পৰা এইটো কৰিলেও হ'ব বা ইয়াৰ পৰা এইটো কৰিলেও হ'ব তেনে মাইনাছ কৰোঁ a প্লাছ 15 দি আৰু ইয়াৰ পৰা মাইনাছ কৰিম 2 নম্বৰৰ পৰা মাইনাছ কৰিম 1 নম্বৰটো a প্লাছ 10 দি আকৌ 73 মাইনাছ 38 এতিয়া কি কৰিম মনত ৰাখিবা বন্ধনীৰ আগত যেতিয়াও মাইনাছ চিন থাকিব ভিতৰখিনি সলনি হৈ যায় প্লাছ থাকিলে মাইনাছ হৈ যাব মাইনাছ থাকিলে প্লাছ হৈ যাব এই বন্ধনীৰ আগত মাইনাছ চিন আছে তো এই চিনটো চেঞ্জ হৈ যাব এই মাইনাছটো হৈ এই প্লাছ একো চিন মানে প্লাছ আছে এইটো হৈ গ'ল মাইনাছ এই ইয়াত প্লাছ আছে এইটো সলনি কৰি দিলে হৈ গ'ল মাইনাছ আৰু 73 ৰ পৰা 38 যদি যায় আমাৰ থাকিব 35 এতিয়া চোৱা এৰ পৰা a মাইনাছ কৰি দিলোঁ 0 হ'ল 15টা ডিৰ পৰা 10টা ডি থাকি গ'ল 5টা ডি থাকিলে ইজ ইকুৱেল 35 এতিয়া ডি ইকুৱেল 5টো পূৰণ হৈছে এপ্লাই গ'ল হৰণ হৈ গ'ল এতিয়া কি ডি ইজ ইকুৱেল আমি পালোঁ 7 এতিয়া অংকটো কৰিবলৈ যেহেতু আমাক a আৰু ডি লাগিবই তো আমি ডিৰ মানটো উলিয়াই ল'লোঁ উলিওৱাৰ পাছত আমি এটো উলিয়াই ল'ম ডিৰ মান 1 বা 2 য'তে বহোৱা 1ত বহুৱাই পাওঁ ডিৰ মান আমি 1ত বহুৱাম বুলি ক'লোঁ 1 মানে কোনটো এইটো তো এই মানত বহুৱাম a প্লাছ 10 দি 38 a মানে নাজানো বৰ্তমানলৈকে 10 মানে 10 লাগি আছে মানে পূৰণ হৈ আছে ডি মানে হৈ গ'ল 7 ইজ ইকুৱেল 38 তো a প্লাছ পূৰণ কৰিলোঁ 7 দুগুণ 70 ইজ ইকুৱেল 38 এটা 70টো প্লাছ হৈ আছে এপ্লাই গ'ল মাইনাছ হ'ব তো a ইজ ইকুৱেল 38 মাইনাছ 70 তো আমি এৰ মান ইয়াত পাই গ'লোঁ মাইনাছ 32 এটা কথা হৈ গ'ল যে আমাক অংকটো কৰিবলৈ এৰ মান লাগিছিলে ডি লাগিছিলে এ আৰু ডি বৰ্তমান আমি উলিয়াই ল'লোঁ এতিয়া আমাক যিটো উলিয়াবলৈ কৈছে এতিয়া আমি ইয়াক উলিয়াব পাৰিম এতিয়া কেই নম্বৰ পদ উলিয়াবলৈ কৈছিলে 31তম পদ এতিয়া কি a 31 ইজ ইকুৱেল a প্লাছ n মাইনাছ 1 হয় তো a মানে কি পালোঁ মাইনাছ 32 প্লাছ n মাইনাছ 1 n মানে কিমান পাইছোঁ 31 n মাইনাছ 1 ইনটু d মানে আমি পাইছোঁ 7 তো ফৰ্মুলা এৰেঞ্জে হৈ গ'ল a প্লাছ n মাইনাছ 1 ইনটু d এতিয়া কৰি যাওঁ মাইনাছ 32 প্লাছ 30 পূৰণ 7 এতিয়া আগত পূৰণটো কৰে তো আমি যদি পূৰণ কৰিম আমাৰ এনচাৰ হ'ব 210 এতিয়া প্লাছে মাইনাছে মাইনাছ কৰিম আমাৰ হাতত থাকিব 178 যেহেতু ডাঙৰ সংখ্যাৰ আগত প্লাছ কাৰণে এইটো প্লাছত হ'ব আমি নেক্সট প্ৰশ্নটো দৰকাৰী প্ৰশ্নটো উঠাই লৈছোঁ আমি 5.2 কুৱেশ্যন নম্বৰ 10টো এই কুৱেশ্যন আহি থাকে পৰীক্ষাত এটা সমান্তৰ প্ৰগতিৰ 17তম পদটো 10তম পদতকৈ 7 ডাঙৰ আমি সমান্তৰ প্ৰগতিৰ সাধাৰণ অন্তৰ নিৰ্ণয় কৰিব লাগে সাধাৰণ অন্তৰ মানে হৈ গ'ল ডি আমি ইয়াত ডি ফাইণ্ড আউট কৰিব লাগে না ইয়াত আমাক এ দিয়া আছে না আমাক ডি দিয়া আছে না একো দিয়া নাই জাষ্ট কৰিলে 17তম পদ 10তম পদতকৈ 7 ডাঙৰ তো আমি আৰম্ভ কৰিলোঁ যে ধৰি লৈছোঁ যে 17তম পদ মানে a17 আৰু 10তম পদ মানে a10 এটা প্ৰশ্ন মতে কি কৈছে এই 17তম পদটো যদি আমি প্ৰথম চাই লোৱা যে 17তম পদ আৰু এইটো ল'লোঁ আমি 10তম পদ আৰু মাজত সমান চিন দিছোঁ
তো কুৱেশ্যনটোত কৈছে যে 17তম পদটো এই 10তম পদতকৈ 7 ডাঙৰ হয় মানে এই সমান চিনটো কেতিয়াও কাম নকৰিব কাৰণ এই 17তম পদটো 10তম পদতকৈ 7 ডাঙৰ হৈ আছে মানে এইফালে ডাঙৰ হৈ আছে তো সমান চিনটোৱে কোনো কাৰণত কাম নকৰিব কেতিয়াও সমান চিনটোৱে কাম কৰিব ই 7 ডাঙৰ হৈ আছেহে আমি এটা 7 এটা এইফালেও যদি বঢ়াই দিওঁ তেতিয়াহ'লে দুই সাইড ব্যালেন্স হৈ যাব অৰ্থাৎ সমান হৈ যাব ইয়াতে মেইন পাজলটো সোমাই আছিলে কুৱেশ্যনটো যে 17তম পদটো 10তম পদতকৈ 7 ডাঙৰ হয় তো আমি 7 এটা এইফালে বঢ়াই দিলোঁ তেতিয়া এই সমান চিনটোৱে কাম কৰিব যে দুই পক্ষ সমান হৈ গ'ল এতিয়া চোৱা 17তম পদ মানে অলপ আগত শিকাইছিলোঁ যে n - 1 n মানে গ'ল 17 -1 মানে এক এটা মাইনাছ কৰি দিম তো 17ৰ পৰা 1 গ'লে 16 থাকিব তো ডাইৰেক্ট আমি লিখি দিম a + 16d ঠিক তেনেদৰে ইয়াত লিখি দিম a + 9d = 7 সৰি +7 এটা সমান চিনৰ দুই পাৰে একে একে থাকিলে কেনসেল হৈ যায় আমাৰ a টো কেনসেল হৈ গ'ল ইয়াত হৈ গ'ল 16d এটো প্লাস এফালে আহিলে হৈ গ'ল 9d = 7 ইয়াক মাইনাস কৰিলো হৈ গ'ল আমাৰ 7d = 7 তো d টো লাগি আছে মানে পূৰণ হৈ আছে এফালে গ'ল মানটো হৰণ হৈ গ'ল এটাকে d এর মান পালো আমি 1 গতিকে এই সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ হৈ গ'ল 1 আমি নেক্সট প্ৰশ্নটো লৈছো 5 পইণ্টৰ কোৱেশ্চন নম্বৰ 14 যে 2 আৰু 250ৰ মাজত 4ৰ গুণিতক কিমানটা আছে এটা তোমালোকে এনেকা ধৰণৰ প্ৰশ্ন কি হ'ব পাৰে মন দি শুনা যে 7ৰে বিভাজ্য বা 7ৰ গুণিতক 5ৰে বিভাজ্য বা 5ৰ গুণিতক 10ৰে বিভাজ্য বা 10ৰ গুণিতক 12ৰে বিভাজ্য বা 12ৰ গুণিতক যেতিয়াও এনেকা ধৰণৰ প্ৰশ্ন পাবা তোমালোকে সেই সংখ্যাটো নেউতাটোকে মনত পেলাই ল'বা 7ৰে বিভাজ্য মানে 7 × 7 7 2 × 14 7 3 × 21 7 4 × 28 5ৰে বিভাজ্য মানে 5 1 × 5 5 2 × 10 5 3 × 15 আকৌ যদি গুণিতক যদি কয় তেতিয়াও এইটোকে ভাবিবা বিভাজ্য বুলি কয় তেতিয়াও এইটোকে ভাবিবা তেতিয়া কোৱেশ্চনটো যদি চাও 4ৰ গুণিতক মানে আমাৰ মগজলৈ আহিব লাগিব 4 × 4 4 2 × 8 4 3 × 12 হেতু আহিব লাগিব এটা কৈছে 4ৰ গুণিতক তো 4ৰ গুণিতক চিনি পালো 4 নেউতাৰ 4 ঘৰ নেউতাটো পুৰা নেউতাটো আর 2 আৰু 250ৰ মাজত হ'ব লাগিব অৰ্থাৎ চোৱা আমি 4 নেউতা যদি লিখি যাম 4 × 4 4 2 × 8 4 3 × 12 4 4 × 16 ডট 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 আছে আৰু কিবা তো আমাক জাস্ট কৈছে 2 আৰু 250ৰ মাজত হ'ব লাগিব 2 আৰু 250ৰ মাজত তো এইটো 10ৰ মাজত নপৰিব এইটো নপৰিব আমাৰ পৰিব এই 12ৰ পৰা পৰিব কাৰণ 12ৰ পাছতে 10ৰ পাছতে 12 পোৱা যায় তো 2 আৰু 250ৰ মাজত 4ৰ গুণিতক প্ৰথম পাম 12 তাৰপিছত গৈ 16 তারপর আমি 20 আর তেনেকে যদি নেউতাটো গাই যাও কারণ 250ৰ মাজত হ'ব লাগিব আমাৰ হ'ব 248 তো ইয়াত আমাৰ a মানে কোনটো আমি গম পাও প্ৰথম মানটো মানে 12 তাৰপিছত d আছে d কোনটো আমি পাঁচ ফলৰ পৰা আগ ফলটোক মাইনাস কৰিম মানে 16 - 12 = 4 এতিয়া এই সমান্তৰ প্ৰগতিত এই ডট ডটত কিমানটা পদ আছে আমি গম নাপাও এনে দেখিছো যে 1 2 3 4টা দেখিছো কিন্তু এই সমান্তৰ প্ৰগতিটোত কিমানটা পদ আছে আমি গমে নাপাও সো কি যেতিয়াও তোমালোকে এটা সমান্তৰ প্ৰগতিত কিমানটা পদ আছে বুলি সুধিব তে তোমালোকে লাষ্টৰ ভ্যালুটোক an বুলি ধৰি লবা আৰু ইয়াত n টোক উলিয়াই দিবা সো ইয়াত লাষ্টৰটোক আমি an বুলি ধৰিলো ইয়াত n টো আমি ফাইন্ড আউট কৰি লম কোৱেশ্চন মাৰ্ক আমি জানো যে an equal a plus n minus 1 into d so a মানে হৈ গল আমাৰ 12 প্লাস আছে প্লাস n মানে আমি গম নাপাও বাদ দিলো minus 1 into d মানে গম পাও 4 আৰু an মানে গম পাও an মানে লাষ্টটোক লৈ লৈছো 248 এতিয়া নিয়ম মতে কৰি যাও এটো প্লাস এফলা হৈ গল মাইনাস ইকুয়াল n - 1 যেটো থাকি গল লিখি দিলো এটা যদি এটো মাইনাস কৰো 8ৰ পৰা 2 গলে 6 4ৰ পৰা 1 গলে 3 আৰু 2 এটা সাইডৰ পুৰণ আছে এফলা হৈ গল হৰণ হৈ গল আমাৰ ইয়াত হৈ গল n - 1 এটা যদি আমি এই মানটোক যদি মাইনাস কৰো ইয়াত লাইনটো ইয়াত লিখি দিছো যদি মাইনাস কৰো আমি পাম 4 5 * 20 4 9 * 36 এতিয়া এই 1 টো মাইনাস আছে এপ্লাই হৈ গল +1 তো আমাৰ ইয়াত হৈ গল অকল n তো যোগ কৰিলো 60 = n
গতিকে এই সমান্তৰ প্ৰগতিটোত আমাৰ 60টা পদ থাকিব নেক্সট প্ৰশ্নটো আমি উঠাই লৈছো 5.2 কুৱেশ্যন নম্বৰ 17 এই কুৱেশ্যনটো যোৱাবাৰ প্ৰি টেষ্টত আহিছিলে তো ইয়াত ধ্যান দিছো যে এই সমান্তৰ প্ৰগতিটোৰ হেখৰ ফালৰ পৰা 20তম পদটো আমি জানো যে সদায় প্ৰথমৰ পৰা এটুক এ ধৰো ইয়াৰ পৰা মাইনাস কৰিলে ডি ধৰো তাৰপিছত কিমানতম পদ নিৰ্ণয় কৰিবলৈ কৈছে আমি আৰামেৰে উলিয়াব পাৰো কিন্তু এই কুৱেশ্যনটো উল্টাকে দিলে আমি এই ফালৰ পৰা হিসাব কৰি আহিব লাগিব আৰু এই ফালৰ পৰা যদি হিসাব কৰি আহোতে 20 নম্বৰ ঘৰত কোনটো মান থাকিব আমি উলিয়াব লাগে একেবাৰে সিম্পলি তোমালোকক বুজাব চেষ্টা কৰিছো চাবা যেহেতু আমি সমান্তৰ প্ৰগতিটো এই ফালৰ পৰা চাম এই ফালৰ পৰা চাওঁতে প্ৰথমে কি পাইছো 253 তো প্ৰথম মানটোৱে হৈ গল আমাৰ এ তাৰপিছত আমাক লাগিব ইয়াত অংক কৰিবলৈ লাগিব ডি আমি ডি কেনেকৈ উলিয়াও এই পাঁচ ফালৰ পৰা আগ ফালৰটোক যদি মাইনাস কৰো তেন্তে আমি ডি পাম তো 8ৰ পৰা যদি 3 মাইনাস কৰি দিলো আমাৰ হাতত থাকিব 5 তো মনত ৰাখিবা যদি এই ফালৰ পৰা সমান্তৰ প্ৰগতিটো চাওঁতে যদি ডি টো যদি মাইনাসত ওলাই তেতিয়া এই ফালৰ পৰা আহোতে প্লাসত হ'ব আৰু এই ফালৰ পৰা যদি ওলাওতে প্লাসত ওলাই তেতিয়া এই ফালৰ পৰা আহোতে মানটো মাইনাস হৈ যাব তো যেতিয়া আমি 8ৰ পৰা 3 টোক মাইনাস কৰিলো তো মানটো প্লাসত পালো সেইকাৰণে এই ফালৰ পৰা যদি চাই আহো তো সেই মানটো মাইনাসত ল'ব লাগিব সো ডি মানে ললো -5 এই কেনৰ পদ উলিয়াবলৈ কৈছে সেই ফালৰ পৰা 20তম পদ সো n মানে ললো 20 এতে কে a20 equal a plus n minus 1 into d a মানে পালো 253 plus মানে plus n মানে পালো 20 minus a minus d মানে পালো -5 253 এটো যদি মাইনাস কৰিলো আমাৰ হাতত থাকিলে 19 পূৰণ -5 এটা যদি আমি পূৰণ কৰো 19 5 9 5 গুণ 45 ৰ 5 উকলিলে 4 5 গুণ 5 5 4 9 মাইনাস দিলো 253 মাইনাস আমাৰ হৈ গল 95 প্লাস মাইনাস 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 কৰিম 253 মাইনাস 95 13 পৰা 5 গলে 8 14 পৰা 9 গলে থাকিলে 5 ইয়াত হৈ গল আমাৰ 1 এনসার হৈ গল 158 আমি নেক্সট প্ৰশ্নটো উঠাই লৈছো যেহেতু জটিল অংক এটো অলপ ধ্যান দি প্লাই চাব 5.2 কোৱেশ্চন নম্বৰ 12 এটা চোৱা আমাক দুটা সমান্তৰ প্ৰগতি দিয়া আছে ধ্যান দিও না দুটা সমান্তৰ প্ৰগতিৰ সাধাৰণ অন্তৰ একে মানে প্ৰথম সমান্তৰ প্ৰগতিৰ সাধাৰণ অন্তৰ যিমান হ'ব দ্বিতীয় সমান্তৰ প্ৰগতিৰো সাধাৰণ অন্তৰ সিমানেই হ'ব তো সিহঁতৰ একতম পদৰ পাৰ্থক্য এক পাৰ্থক্য মানে মনত ৰাখিবা মাইনাস তো দুটা সমান্তৰ প্ৰগতিৰ একতম পদৰ পাৰ্থক্য গল 1 তেন্তে 11 তেন্তে 1000তম পদৰ পাৰ্থক্য কিমান হ'ব ইয়াত চোৱা দুটা সমান্তৰ প্ৰগতি দিয়া আছে কাৰণ আমি প্ৰথম সমান্তৰ প্ৰগতিৰ প্ৰথম পদটোক x বুলি লৈছো আৰু দ্বিতীয় সমান্তৰ প্ৰগতিৰ প্ৰথম পদটোক y বুলি লৈছো আৰু যেহেতু দুইটাৰে সাধাৰণ অন্তৰ একে তো সাধাৰণ অন্তৰক আমি লৈছো d বুলি এটা কোৱেশ্যনত কৈছে যে ইহঁতৰ 1000তম পদৰ পাৰ্থক্য 1000 তো হেতুকে লিখিম প্ৰথম শৰ্তমতে 1000তম পদ তো ইয়াৰ একতম পদ দুটাৰ পাৰ্থক্য হৈ গল 1 তো ইহঁতৰ একতম পদ দুটাৰ পাৰ্থক্য হৈ গল 1 তো ইয়াৰ একতম পদক কেনেকৈ লিখিম x 1 আকৌ ইয়াৰ একতম পদক কেনেকৈ লিখিম y 1 আৰু যেহেতু একতম পদ দুটাৰ পাৰ্থক্য মানে ইয়াত দিলো মাইনাস চিন আৰু একতম পদ দুটাৰ পাৰ্থক্য হৈ গল কিমান বুলি কলে 1 তো আমি হেতুকে লিখিলো যে একতম পদ দুটাৰ পাৰ্থক্য হৈ গল 1 এটা মানলক বহুৱাম ফৰ্মুলা হয় a প্লাস তো প্ৰথম পদ কি ax তো x প্লাস সিধা 99 দি লিখি দিও কাৰণ আমি গম পাও n - 1 মানে n টো এক এটা কমি যাব মানে 100 - 1 হ'ব তো সিধা লিখি দিলো আমি ইয়াত 99 দি মাইনাস ইয়াত হৈ গল y প্লাস ইয়াতো সেম লিখি দিম 99 দি ইকুৱেল 100 তো x প্লাস 99 দি অলপ আগত কলো যে বন্ধনীৰ আগত মাইনাস চিন থাকিলে ভিতৰবিলাক খলনি হৈ যায় তো এই প্লাসটো হৈ গল মাইনাস এই প্লাসটো হৈ গল মাইনাস ইকুৱেল 100 তো আমাৰ প্লাস এ মাইনাস কেনসেল হৈ গল থাকিলে x - y = 100 এটুক আমি 1 নম্বৰ সমীকৰণ বুলি লৈ থওঁ এটা চাবা আকৌ আমাক নিৰ্ণয় কৰিবলৈ কৈছে 1000তম পদৰ পাৰ্থক্যটো 1000তম পদ মানে x 1000
পাৰ্থক্য মানে মাইনাছ দিলোঁ y 1000 এইটো কিমান আমি উলিয়াবহে লাগে তো ইয়াত লিখিলোঁ x প্লাছ 999d কাৰণ এইকেইটা কমিব আকৌ y প্লাছ 999d এইকেইটা কমি গ'ল ইয়াত লিখিলে x প্লাছ 999d বন্ধনীৰ আগত মাইনাছ চিন আছে গোটেইখিনি চেঞ্জ কৰিম মাইনাছ y মাইনাছ 99d এইটো কেঞ্চেল হৈ গ'ল থাকিলে x minus 1 আৰু x minus 1 ইকুৱেল কিমান পাইছো 100 100টো কৰ পৰা পাইছো 1 নম্বৰ সমীকৰণ পৰা 1ৰ পৰা গতিকে তোমালোকে তলত লিখি দিবা যে এই সমান্তৰ প্ৰগতিৰ 1000তম পদৰ পাৰ্থক্য হ'ব 100 হল গতিকে তোমালোকে এটা বস্তু নাপাহৰিবা তোমালোকৰ কিতাপত যিখিনি এমসিকিউ দিয়া আছে সেই যিখিনি তোমালোকৰ কিতাপত যিখিনি তোমালোকৰ এই এমসিকিউ খিনি দিয়া আছে যিখিনি এই এমসিকিউ খিনি দিয়া আছে এই এমসিকিউ খিনি চাই যাব কেতিয়াও নাপাহৰিবা আৰু অলপ আগত যে এই খালি ঠাইখিনি যে দিয়া আছে মই যে কলো অলপ আগত এইটো দিলে এটা পদ দিয়া আছে আৰু এটা পদ দিয়া আছে আমি দুটা সমীকৰণ পাম এটা সমীকৰণৰ পৰা আনটো মাইনাস কৰিলে d পাম আৰু d ৰ মান কৰবাত বহুৱাই দিলে ওলাই যাব a ৰ মান তাৰপিছত আমি সমান্তৰ প্ৰগতিটো নিৰ্ণয় কৰিব পাৰিম ইয়াৰ দৰকাৰী প্ৰশ্ন কিছুমান হৈ গ'ল এই যিখিনি এমসিকিউ দিয়া আছে এমসিকিউ খিনি যেনেকৈ আছে তেনেকৈ চাই যাবা ইয়াৰ তোমালোকৰ 4 নম্বৰ প্ৰশ্নটো ইয়াৰ তোমালোকৰ এই 4 নম্বৰ প্ৰশ্নটো খুব দৰকাৰী 7 নম্বৰটো খুব দৰকাৰী 9 নম্বৰ 10 নম্বৰ 11 নম্বৰটো আৰু লগত এই কেইটা খুবেই দৰকাৰী প্ৰশ্ন পৰীক্ষাত খুব ৰিপিটেড হয় আৰু যদি আমি 5.2 যদি 5.3 যদি চাবলৈ যাওঁ তোমালোকে ইয়াৰ এই 4 নম্বৰ কোৱেশ্চনটো এই 10 নম্বৰ কোৱেশ্চনটো 11 নম্বৰ কোৱেশ্চনটো আৰু ইয়াৰ এইকেইটা কুৱেশ্যন খুবেই দৰকাৰী আৰু তোমালোকক ইয়াত এমসিকিউ যদি দি দিয়ে তোমালোকে ক্যালকুলেশন কৰি চাবা ক্যালকুলেশন কৰি পেলাই ধুনীয়াকৈ তোমালোকে কৰিব নিশ্চয় পাৰিবা আৰু যদি কিবা কাৰণে নোপোৱা তেতিয়াহ'লে মোক কমেন্ট সেকশনত জনাবা মই নিশ্চয় ইয়াৰ ওপৰত আৰু এটা ভিডিও আপলোড কৰি দিম যেহেতু আমাৰ HSLC পৰীক্ষা ওচৰ চাপি আহিছেহি সেইকাৰণে তোমালোকক এই ভিডিওটো বেছি লং নকৰো তোমালোকে কৰি চাবা এই সিন্ধিয়াখিনি চাবা আৰু যদি কিবা দিগদাৰ পোৱা নিশ্চয় জনাবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ ভিডিওটোত আজিলৈ ইমানেই তোমালোকে মোৰ চেনেলটোক সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি মোক যাতে উৎসাহিত কৰা ইয়াৰে কামনা কৰি আজিৰ ভিডিওটো সামৰণি মাৰিলোঁ